যদি তুমি 16 বছৰত ভৰি দিছা তেনেহলে তোমাৰ বাবে আজি এই ভিডিঅ'টি। নমস্কাৰ, মই সত্যেন্দ্ৰ কলিতা, মেন্টৰ অফ 500 ষ্টুডেণ্ট। আজি মই তোমালোকৰ যদি 16 বছৰ হৈছে তেনেহলে কেইটামান এই 16 বছৰত কৰিবলগীয়া কামৰ বিষয়ে তোমালোকক ক'ব খুজিছোঁ। এক নম্বৰতে হ'ল মস্তি কৰা বন্ধ কৰা। কাৰণ এই কাৰণেই তোমাৰ বয়স যদি 16 হৈছে তেনেহলে তুমি যদি জীৱনটোত মস্তি কৰিব খোজা তেনেহলে এতিয়াৰ পৰা কিছুদিনৰ বাবে মস্তি কৰা বন্ধ কৰা। তাৰপিছতে হ'ল তুমি এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা। তোমাৰ এটা গোল লাগিব যিটো এচিভ কৰিলে তুমি জীৱনটো সুখী হৈ থাকিব পাৰিবা। গতিকে তুমি এটা এনেকুৱা গোল লোৱা, এনেকুৱা এটা লক্ষ্য লোৱা যিটো লক্ষ্যৰে তুমি আগবাঢ়ি যাব পাৰিবা। ৩ নম্বৰতে সময় যাতে অপচয় নহয়। তোমাৰ যাতে সময় কোনো কাৰণত অপচয় নহয়, সময় যাতে কোনো কাৰণত এনেয়ে নাযায়, সেয়া তুমি চেষ্টা কৰা। ৪ নম্বৰতে যিকোনো এটা স্কিল শিকা। তোমালোকে জানা যে আজিকালি স্কিল অবিহনে কেতিয়াও তুমি জীৱনত ছাকচেছ হ'ব নোৱাৰিবা। গতিকে এটা যিকোনো স্কিল লোৱা যিটো স্কিলে তুমি আগবাঢ়ি যাব পাৰিবা। ৫ নম্বৰতে তুমি এটা এক্সট্ৰা ইনকাম বাছি লোৱা। তোমাৰ যদি 16 বছৰ হয় তেনেহলে তুমি জীৱনটো আগবঢ়াই লৈ যাবৰ কাৰণে এটা এক্সট্ৰা ইনকাম বা ছাইড ইনকাম তুমি বাছি লোৱা, যিটো ইনকামেৰে তোমাৰ চলাত সুবিধা হ'ব। ৫ নম্বৰতে তুমি নিজক সলনি কৰিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু এনেকুৱা বহুত ভিডিঅ' তোমালোকে পাই থাকিবা। গতিকে ছাবস্ক্ৰাইব কৰি ৰাখা যাতে তোমালোকৰ জীৱনটো অকণমান সহজ পথত আগবঢ়াই লৈ যাব পাৰা।